মৰমৰ ছাত্ৰীসকল, মই ইতিমধ্যে তোমালোকৰ লগত আমাৰ চৌপাশৰ বজাৰ নামৰ পাঠটোৰ বজাৰ বুলিলে কি বুজা, মুদ্ৰা মানে কি, বিনিময় প্ৰথা কাক বোলে আৰু দৈনিক তথা সাপ্তাহিক বজাৰ সম্পৰ্কে আলোচনা কৰিলোঁ। যদিহে তোমালোকে আগৰ ভিডিঅ'কেইটা চোৱা নাই, ডেছক্ৰিপশ্যন বক্সত লিংক এটা দিয়া আছে, তোমালোকে চাই ল'বা। আজি আমি বজাৰৰ অন্য প্ৰকাৰসমূহৰ বিষয়ে আলোচনা কৰিম। পাইকাৰী বজাৰ আৰু খুচুৰা বজাৰ। পাইকাৰী ব্যৱসায়ীয়ে য'ত বস্তু বিক্ৰী কৰে তাক পাইকাৰী বজাৰ বোলে। খুচুৰা ব্যৱসায়ীয়ে য'ত বস্তু বিক্ৰী কৰে তাক খুচুৰা বজাৰ বোলে। পাইকাৰী বজাৰত প্ৰস্তুতকাৰীৰ পৰা সামগ্ৰীসমূহ পাইকাৰী বিক্ৰেতাই সৰহ পৰিমাণত ক্ৰয় কৰে। আনহাতে খুচুৰা বজাৰত পাইকাৰী বিক্ৰেতাৰ পৰা কম দামত বস্তু ক্ৰয় কৰে। পাইকাৰী বজাৰত বস্তুৰ দাম কিছু সস্তা হয়, আনহাতে খুচুৰা বজাৰত বস্তুৰ দাম কিছু বেছি হয়। ছাত্ৰীসকল, আমাক প্ৰয়োজন হোৱা সামগ্ৰীসমূহ আমি প্ৰয়োজন অনুসৰি কম বা বেছি যিমান আমাক দৰকাৰ হয় সেইমতে দোকানৰ পৰা আনো, হয়নে? আমি দোকানৰ পৰা অনা সামগ্ৰীসমূহ দোকানত উৎপাদন কৰা নহয়। এই সামগ্ৰীসমূহ উৎপাদন কৰা হয় কাৰখানাত। গতিকে এই কাৰখানাৰ পৰা কিছুমান দোকানীয়ে অৰ্থাৎ ব্যৱসায়ীয়ে বিভিন্ন সামগ্ৰীসমূহ বিভিন্ন কাৰখানাৰ পৰা সৰহ পৰিমাণত আনে। যিহেতু তেওঁলোকে কাৰখানা বা উৎপাদনকাৰীৰ পৰা বস্তুখিনি সৰহ পৰিমাণত আনে, সেইবাবে তেওঁলোকে বস্তু বা সামগ্ৰীসমূহ কিছু সস্তাতে পায়, অৰ্থাৎ কম দামত সৰহ পৰিমাণৰ বস্তু তেওঁলোকে পায়। এনে ব্যৱসায়ীসকলে বস্তুখিনি য'ত বিক্ৰী কৰে তাক পাইকাৰী বজাৰ বোলা হয় আৰু এনে ব্যৱসায়ীসকলক পাইকাৰী ব্যৱসায়ী বোলা হয়। আনহাতে পাইকাৰী দোকান বা বজাৰৰ পৰা কিছুমান ব্যৱসায়ীয়ে বস্তু কিনি আনি গ্ৰাহকক বিক্ৰী কৰে আৰু তেনে ব্যৱসায়ীসকলক খুচুৰা ব্যৱসায়ী বোলে। খুচুৰা ব্যৱসায়ীসকলে পাইকাৰী বজাৰৰ পৰা কম দামত বস্তু কিনি আনি গ্ৰাহকক বেছি দামত বিক্ৰী কৰি লাভ অৰ্জন কৰে। গতিকে উৎপাদনকাৰী আৰু গ্ৰাহকৰ মাজত পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীসকল থাকে। ছাত্ৰীসকল, এতিয়া তোমালোকে নিশ্চয় পাইকাৰী আৰু খুচুৰা বজাৰৰ মাজত থকা পাৰ্থক্যকেইটা উলিয়াব পাৰিবা, হয়নে? ইয়াৰ উপৰিও বজাৰৰ অন্য কেইটামান প্ৰকাৰসমূহ হ'ল এনেধৰণৰ: হকাৰে চলোৱা বজাৰ, শ্বপিং মল আৰু শ্বপিং কমপ্লেক্স। হকাৰে চলোৱা বজাৰ। হকাৰ বা ফেৰীৱালাই আমাৰ লাগতিয়াল বস্তু বা সামগ্ৰী যেনে শাক-পাচলি, ফল-মূল, বাতৰি কাকত আদি কঢ়িয়াই নি ঘৰে ঘৰে বিক্ৰী কৰে। এই সামগ্ৰীসমূহৰ নিৰ্দিষ্ট দৰ-দাম নাথাকে। ছাত্ৰীসকল, তোমালোকে নিশ্চয় তোমালোকৰ অঞ্চলত ফেৰীৱালা দেখিছা। তেওঁলোকে চাইকেল, মটৰচাইকেল আদিৰ সহায়ত বস্তু কঢ়িয়াই নি ঘৰে ঘৰে বিক্ৰী কৰা তোমালোকে নিশ্চয় দেখিছা। এনে ফেৰীৱালাই যিবোৰ সামগ্ৰী বিক্ৰী কৰে তেনে সামগ্ৰীৰ কোনো নিৰ্দিষ্ট দৰ-দাম নাথাকে। শ্বপিং মল এটা ডাঙৰ বা বহুখলপীয়া ঘৰত থকা বজাৰ, য'ত বিভিন্ন সামগ্ৰী একেখন ঘৰৰ ভিতৰত আকৰ্ষণীয়ভাৱে সজাই থোৱা থাকে আৰু গ্ৰাহকে নিজৰ পছন্দমতে সামগ্ৰীসমূহ সংগ্ৰহ কৰি নিৰ্দিষ্ট ঠাইত বিল পৰিশোধ কৰিব পাৰে। শ্বপিং কমপ্লেক্স এটা ডাঙৰ ঘৰত থকা কিছুমান দোকানৰ সমষ্টি, য'ত দোকানভেদে বিভিন্ন সামগ্ৰী কিনা-বেচা কৰা হয়। ইয়াত সাধাৰণতে প্ৰতিখন দোকানৰে মালিকীস্বত্ব বেলেগ বেলেগ হয়। ছাত্ৰীসকল, এতিয়া তোমালোকে শ্বপিং মল আৰু শ্বপিং কমপ্লেক্সৰ মাজত থকা পাৰ্থক্যকেইটা মন কৰিবা। শ্বপিং মল কি? শ্বপিং মল হ'ল এটা ডাঙৰ বহুখলপীয়া ঘৰৰ ভিতৰত থকা বজাৰ। আনহাতে শ্বপিং কমপ্লেক্সো একেই, এটা ডাঙৰ ঘৰৰ ভিতৰত থকা বজাৰ। কিন্তু শ্বপিং মলত দোকানভেদে সামগ্ৰী বেচা নহয়, অৰ্থাৎ তাত মুকলিভাৱে সামগ্ৰীসমূহ আকৰ্ষণীয়কৈ সজাই থোৱা থাকে আৰু সেই অনুসৰি তাত বস্তু বা সামগ্ৰীসমূহ বেচা হয়। কিন্তু শ্বপিং কমপ্লেক্সত আমি কি দেখিবলৈ পাওঁ? সাধাৰণতে তাত আমি দোকানভেদে সামগ্ৰীসমূহ বিক্ৰী কৰা দেখিবলৈ পাওঁ। ইয়াৰ উপৰিও শ্বপিং মল আৰু শ্বপিং কমপ্লেক্সৰ মাজত থকা আন এটা পাৰ্থক্য হ'ল শ্বপিং মলৰ মালিকীস্বত্ব এজন ব্যক্তি বা কেইজনমান ব্যক্তিৰ এটা গোটৰ হাতত থাকে। কিন্তু সাধাৰণতে শ্বপিং কমপ্লেক্সত বেলেগ বেলেগ দোকান থকাৰ কাৰণে প্ৰতিখন দোকানৰে মালিকীস্বত্ব বেলেগ বেলেগ হয়। গতিকে ছাত্ৰীসকল, মই আশা কৰিছোঁ এই পাঠটোৰ জৰিয়তে তোমালোকে বজাৰ সম্পৰ্কীয় বিভিন্ন ধাৰণা লাভ কৰিলা। ইয়াৰ পাছৰ শ্ৰেণীত আমি পাঠভিত্তিক প্ৰশ্নসমূহ আলোচনা কৰিম। ধন্যবাদ।